কৰোনা বা কোভিড-19 এক মহামাৰী অৰ্থাৎ জীৱধ্বংসৰ কাৰক। এনে মহামাৰী প্লেগ, কলেৰা আদি কৰি বহুবাৰ হৈ আছে। বহু মানুহ মৰিছে। ইতিহাসে ঢুকি নোপোৱা কালতো যে জীৱধ্বংস হৈছিল সেয়া খাৰুৱাতেলি প্ৰমাণ। যাৰ উৎস জীৱদেহৰ চৰ্বি। অৰ্থনৈতিকবিদেও কয় এয়া বোলে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে নিয়তিয়ে মাজে মাজে নিজে কৰা কাৰ্য। ই কিমান দূৰ সত্য? কৰোনা শব্দটো আজি ধৰ্ম মহাচন্ন হিন্দু কোনোৱে ব্যাখ্যা কৰিব চাগৈ। ক মানে কল্কি, ৰ মানে ৰণাঙ্গন আৰু না মানে নাশ। অৰ্থাৎ কলিৰ শেষত কল্কিয়ে ৰণাঙ্গনত নামি মানৱ জাতিক নাশ কৰাৰ ৰূপটোৱে হৈছে কৰোনা। বিশ্বৰ অন্য ধৰ্মৰ হজ্জাবাসীয়েও ইয়াৰ ব্যাখ্যা কিবা নহয় কিবা যুগুত কৰিছে নিশ্চয়। কিন্তু ঈশ্বৰ, আল্লাহ, গড আৰু অসংখ্য দেৱ দেৱী আজি ৰুষ্ট কিয়? স্তব্ধ আজি নাম, নামাজ, কেৰত, যাগ যজ্ঞ, পূজা পাতল। নিমাত কিয় আজি ভৱিষ্যত ভাগ্য গণনাকাৰী মহান জ্যোতিষীসকল? মৌন কিয় ধৰ্মস্ৰষ্টা, আধ্যাত্মিক পথ প্ৰদৰ্শক? ছিন্ন আজি কিয় আশীৰ্বাদৰ ৰক্ষা কৱচ? এয়া মাথো বিশ্বাসতেহে আবদ্ধ। বাস্তৱত ই এক অন্য ৰূপত। জীৱশ্ৰেষ্ঠ খিতাপধাৰী মানৱ জাতিয়ে নিজৰ অভীষ্ট সিদ্ধি আৰু অতি উন্নত তথা বিলাসী জীৱন যাপনৰ বাবেই বিশ্বৰ অসংখ্য জীৱ নাশ কৰি আহিছে। নাশ কৰি আহিছে প্ৰকৃতিৰ সুস্থ বাতাৱৰণ, টুটাই আনিছে জীৱ উপযোগী প্ৰকৃতিক পৰিবেষ্টিত পৃথিৱীৰ বয়স, হ্ৰাস কৰিছে ভাৰসাম্যতা, সৃষ্টি কৰিছে এনে বহুখন পৃথিৱী ধ্বংস কৰিব পৰা মৰণাস্ত্ৰৰ ভাণ্ডাৰ। এই শক্তিৰে বলীয়ান হৈ সমস্ত জীৱ জগতক নিয়ন্ত্ৰণত ৰাখিছোঁ বুলি গৌৰৱত গৰ্বিত মানৱ জাতি আজি সন্মুখত অপ্ৰতিৰোধ মৃত্যুৰ প্ৰহেলিকা দেখি ভয় খাইছে। এয়া যে এটা ধ্বংসৰ আগজাননী আৰু মানুহৰ তথাকথিত সীমাহীন ক্ষমতাৰ চৰম পৰাজয়, অৰ্ধনমিত নিশান। ইমানতো যদি মানুহ সাৱধান নহয় ধ্বংসকাৰী প্ৰযুক্তিবিদ্যা, ক্ষমতাৰ অপপ্ৰয়োগ আৰু ছুপাৰ পাৱাৰৰ প্ৰতিযোগিতাত লাগি থাকে, তেন্তে ঈশ্বৰে নকৰক সমস্ত জীৱ জগতৰ ভৱিষ্যত অনিশ্চিত। যদি এই মৃত্যুমুখী যাত্ৰাত মানৱ জাতিয়েই প্ৰথমে বলি হয়, অৰ্থাৎ আত্মঘাতী হয় অথবা নিষ্ক্ৰিয় হয় বা আচৰণবিধি অন্য প্ৰকৃতিৰ নীতিত চলা অমাত প্ৰাণীৰ দৰে হয়, তেতিয়াৰ পৰা কিন্তু পৃথিৱীখন আগৰ দৰে সুন্দৰ হৈ বৰ্তি থাকিব অনন্তকাললৈ জীৱৰ উপযোগী হৈ। আনকি পৃথিৱীত যদি মানৱ জাতিয়েই নাথাকিলেহেঁতেন, প্ৰকৃতিৰ কোনো ক্ষতি বা পৰিৱৰ্তন সাধাৰণতে নহ'লহেঁতেন। বৰ্তমানৰ সভ্যতাৰ উচ্চ শিখৰত আৰোহিত মানৱ জাতিৰ কাৰ্যকলাপৰ ওপৰত পৃথিৱীৰ গতানুগতিকতাৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰিছে। অৰ্থাৎ the world will remain useful or not, it depends upon the applied side of the science and technology. কিন্তু সেয়া সম্ভৱনে? কোনে কৰিব মানুহক নিয়ন্ত্ৰণ? মানুহে প্ৰতিদিনে পৃথিৱীৰ কিমান হাজাৰ বৰ্গ কিলোমিটাৰ কেঁচা মাটি কংক্ৰিট কৰি গৈ আছে? কিমান প্ৰদূষণ বৃদ্ধি কৰি থকা হৈছে? কিমান যোজন প্ৰকৃতি ধ্বংস কৰি গৈ আছে? কিমান বিষাক্ত পদাৰ্থ উৎপাদন কৰি থকা হৈছে? কাঁচ, প্লাষ্টিক আদিৰ দৰে অপচন সামগ্ৰী। ইয়াতো এক চুলুক প্ৰয়োজন। তাৎক্ষণিক ধ্বংসৰ পৰা বাচি থাকিলেও এটা সময় আহিব, মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে অলস জীৱন কটাবলৈ গৈ গগনচুম্বী অট্টালিকাত থাকিও এমুঠি অন্ন, অকণমান শুদ্ধ বতাহৰ অভাৱত খাদ্য নোপোৱা এৰিপলু আৰু তপতে বাৰীত এৰি দিয়া জীয়া মাছৰ দৰে চটফটাই মৰিব লাগিব। আশা কৰোঁ সেয়া যে ঈশ্বৰে কাহানিও নকৰক। জীৱ যে প্ৰকৃতিৰ বাতাৱৰণৰ ওপৰত ভিত্তি কৰিহে সৃষ্টি, এই কথা জনা উচিত। সেই বাতাৱৰণ পৰিৱৰ্তন কৰি ন বেমাৰ বীজাণু সৃষ্টি হোৱাত
সহায় কৰিছোঁ আমি, আৰু আমাৰ শৰীৰলৈ আমন্ত্ৰণ জনাইছোঁ আমি নিজেই। পৰিবহণো আমি নিজেই কৰিছোঁ। বৰ্তমান সমাগত সময়ত ৰাক্ষসৰূপী কৰোণা, যাৰ লগত মহাযুদ্ধত অৱতীৰ্ণ সমগ্ৰ বিশ্বৰ মৃত্যুমুখী বাহিনী, চিকিৎসকসকল আৰু সহযোগী কৰ্তব্যপৰায়ণ তথা মানৱ দৰদীসকল, এই যুঁজৰ এজন সৈনিক আপুনিও হওক। We the people of the world belong to a same family. We have already lost so many members of the family in COVID-19, and we do not want to lose anymore. So be careful and be alert. ধন্যবাদ।